কাৰোবাক মনে মনে ভাল পোৱা নেকি? তেওঁ কাষেৰে পাৰ হৈ গ'লে তোমাৰ বুকুৰে কিবা পাৰ হৈ যায় নেকি? তেওঁৰ ওপৰত ভিতৰি ভিতৰি কেতিয়াবা খং অভিমান এইবোৰ হয় নেকি? অথচ তেওঁ আহি মাত্ৰ এষাৰ মাত মাতিলেই সকলো অভিমান খহি পৰে নেকি? কাৰোবাৰ বাবে ৰাতিবোৰ দীঘলীয়া হৈছে নেকি? বন্ধুবোৰে তোমাক জোকাব ধৰিছে নেকি? আৰু তোমাৰ ভয় লাগিছে নেকি তেওঁৰ চকুত ধৰা পৰো বুলি? বন্ধু, শুভেচ্ছা থাকিল। তোমাৰ প্ৰেম হৈছে। কি কৰিবা, যৌৱনেইতো এনেকুৱা। অতি সোনকালে তেওঁক মনৰ কথা কৈ দিয়াগৈ। তেওঁৰ উত্তৰ ইয়েছ অথবা ন'য়ে আহক, দুখ নকৰিবা। কাৰণ ভাল পোৱাৰ অৰ্থ পাবই যে লাগিব সেয়া নহয়। ভাল পোৱাৰ অৰ্থ তোমাক ভাল পাওঁ। ভাল পোৱাৰ অৰ্থ দুখ নহয়, ভাল পোৱাৰ অৰ্থ সৃষ্টি। ভাল পোৱা মানে ত্যাগ নহয়, ভাল পোৱা মানে অনুপ্ৰেৰণা।